Hello guys, welcome to my YouTube channel Manas ADC. আমি এতিয়া মাজুলী গৈ আছো ৰাস মহোৎসৱ চাবলে। মাজুলী ফাৰ্ষ্ট টাইম গৈ আছো। আমি এতিয়া ওলাইছো, ইয়াৰ তেল ভৰাইছো বাইকত। ডিপোত আহি পালো। এতিয়া লগত আছে মোৰ প্ৰকাশ, মোৰ লগৰ বাইক চলাই আছে। মই ভিডিঅ' কৰি যাম, দেখাম আপোনালোকক। আমি মাজুলী গৈ আছো এতিয়া। মাজুলী গৈ পেলাই গোটেই মাজুলীখন দেখাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। তো আহক অলপ চাই লওঁ, ওলাই যাওঁ আৰু আমি গৈ আছো বাইকত। ৰাস্তা চাওক না কিমান একদম পুৰা স্পীডত গৈ আছো। এইফালে দোকান, এইফালে এটা অভাৰটেক কৰি গুচি গ'ল। তো আগত গাড়ী আহি আছে, গৈ আছো এইফালে মাজুলী গৈ আছো। পুৰা পিক আপত গৈ আছো আৰু পামগৈ আৰু বেছি দূৰ নাইকিয়া। তো চাই থাকক, বলক। এতিয়া আমি আহি ধলপুৰ পালোহি। মাজুলী গৈ আছো যিহেতু, এতিয়া আমি ধলপুৰ পালোহি। ধলপুৰৰ পৰা আৰু বিহপুৰীয়াৰ পৰা এইফালে আমি সোমাই পেলাই মাজুলী গৈ আছো, পাৰ হৈ ফেৰীত। তো ফেৰী পাম নে নাপাম এতিয়া ঠিক নাই, টাইমটো বহুতেই হ'ল, 11টা বাজিলে প্ৰায়। যদি পাওঁ আৰু যামগৈ আৰু মাজুলী যোৱাটো হ'ব, যদি নাপাওঁ আৰু নহ'ব। তো কিবা কৰি হ'লেও যাব লাগিব। সাঁতুৰিব যিহেতু জানোৱেই, সাঁতুৰি হ'লেও গুচি যাম আৰু। মাজুলী যাবলৈ বহুত ইচ্ছা এটা আছিলে সৰুৰ পৰাই। তো আজি ফাইনেলি এইটো দিন আহি গ'ল। মাজুলী গৈ আছোঁ। এতিয়া আমি ধলপুৰ পাইছোঁহি। ইয়াতে অলপ ৰেষ্ট লৈছোঁ, কিবা কানি খাইছোঁ। এতিয়া প্ৰকাশ বাইক চলাই আছে, মই ভিডিঅ' কৰি আছোঁ। মই চলাই আছোঁ আগত গৈ। মই ভিডিঅ' বনাই আছোঁ যিহেতু, আপোনালোকক দেখাই আছোঁ গোটেই। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। মানস ADC চেনেল ব্লগ হয়, ফাৰ্ষ্ট ব্লগ। তো এতিয়া আমি গৈ দিওঁ অলপ আগত, বলক দেখাই। ফাইনেলি আমি আহি নাৰায়ণপুৰ পালোঁ। নাৰায়ণপুৰৰ পৰা আৰু অলপ দূৰ আছে ঘাট, কি আছিলে নাম? ধুন্দাগুৰি ঘাটৰ পৰা আমি ডাইৰেক্ট ফেৰীত পাৰ হ'ম মাজুলীত ডাইৰেক্ট গৈ পেলাই গোটেই ভিউ দেখাই আছোঁ। এতিয়া ধুন্দাগুৰি অলপ চাই লওক, এইফালে কিমান ধুনীয়া ভিউ আহিছে চাওক। প্ৰকাশ, কি ক'বা? নদী হয়, ডাঙৰ নদী। মানে কেনেকুৱা ফিলিং ফাৰ্ষ্ট টাইম? কেনেকুৱা ফিলিং কোৱা, অলপ কোৱা। মানে ফিলটো কেনেকুৱা লাগিছে, মানে আহি পেলাই নিজৰ অনুভৱ কি ক'ম আৰু, মানে কি এক্সাইটেড আছোঁ মাজুলী যাবৰ কাৰণে, আইচলেণ্ড। চ' এতিয়া গৈ পোৱা নাই না, মেইন প্ৰব্লেম সেইটোৱেই। ৰাস্তা কেনি আছে এইটো চোৱা নাই, গুগল মেপত অন আছে। মেপত পিছত চালোঁ দেখা আমি, যাব কি এইফালে হয়। বেলেগ ফালে দেখালে, মানে আকৌ ইফালে গুচি গৈছিলোঁগৈ আকৌ ৰং চাইডত গ'লোঁ মানুহ। এয়া আমি ধুন্দাগুৰি ঘাট পাৰ হৈ পেলাই মাজুলী সোমালোঁ। এইটো আমাৰ বাইকবোৰ ফেৰীবোৰ নমাই আছে। আমাৰ বাইকখন আছেই তাতে, এজনক আমি এতিয়া নমাব আৰু চাবিখন দিমগৈ মই গৈ পেলাই। তো চাওক মানুহবিলাকে, এইখন বুলেট ফচি গৈছিলে, তাতে বালিতে ফচি গৈছিলে। তো এইজনে ঠিক কৰি দিছে, এজন দাদাই। আহি আছে মানুহবোৰ তেনেকৈ, বহুত বিপদত, বহুত হেৰিকৈ আহিব লাগে আৰু বিপদ, কোনো কেনেকৈ হৈ যাব কোনো ধৰিব নোৱাৰে। এখন দলং লাগিছিলে আৰু ভাল আছিলে, দলংখন হোৱা হয়। তো এয়া আমাৰ চাবিখন মই দাদাজনক দি দিলোঁ। তো আমাৰ গাড়ী পাগলে আগত আমি ফাইনেলি আহি আমি ইয়াত বৰ্তমান উপস্থিত হ'লোঁ। ঢলাগুৰি ঘাটত উপস্থিত হ'লোঁ। ঢলাগুৰিৰ পৰা এইফালে ফেৰীত পাৰ হৈ পেলাই আমি মাজুলীত পালোঁহি। মাজুলী চাওক, এইফালে আমাৰ ফেৰী আছিলে। এইফালে ট্ৰেক্টৰ দি পেলাই গাড়ীবোৰ নমাই আছে, ৰাস্তা বনাই আছে। এইবোৰ মাজুলী বহুত ধুনীয়া, আৰু আহি চাব আপোনালোকে। বহুত ধুনীয়া, বহুত কি ক'ম, ভাষাৰে মই বুজাব নোৱাৰিম আপোনালোকক। কেনেকুৱা ফিলিং লাগে ন, আপোনালোকে যেতিয়া ইয়াত আহি পাব, তেতিয়া আপোনালোকৰ ফিলিং ৱাও, জাষ্ট ৱাও। কিবা বহুত ধুনীয়া মাজুলী। আমি এতিয়া মাজুলী মেইন গড়মূৰ সত্ৰ গৈ আছোঁ। তাত আমি ৰাস চাব আহিছোঁ বৰ্তমান। তো ৰাস চাই পেলাই আপোনালোকক কেনেকুৱা গোটেইখিনি দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, কাটি নিদিব, চাই থাকিব। তো আহক অলপ আগত যাওঁ। ফাইনেলি আমি ফেৰীত পাৰ হৈ পেলাই আহি এতিয়া বৰ্তমান মাজুলী পালোঁহি। সৌখন দলংখন দেখাব চেষ্টা কৰিম। তো আমি এতিয়া এইখন দিয়ে গৈ পেলাই মাজুলী ডাইৰেক্ট গৈ আছোঁ মেইন হেৰিয়ত। সৌখন দলং বেলি বহুত দি আছে পূৰা। সৌখন চাইছে অলপ দেখাম আহিব।
অলপ ফটোশ্বুট কৰি আছোঁ আমি মাজে মাজে। তো ভাল লাগিছে আৰু বহুত ভাল লাগিছে, মানে ভাষাৰে বুজাব নোৱাৰিম আৰু বহুত 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 বেছি ভাল লাগিছে মানে আহি পেলাই ইয়াতে। তো আপোনালোকো আহিব পাৰে যদি ইয়াৰে আছে, যদি কোনোবা মাজুলীৰে হয় যদি চাই আছে। তো জেগাবোৰতো কেনেকুৱা আৰু ক'বই নালাগে ন, তো বহুত বঢ়িয়া ভাল লগা। এয়া আমি কাঠৰ টেঙামতি গৈ আছোঁ। জীৱনত প্ৰথমবাৰ মানে ইমান ডাঙৰ আৰু ৰিক্সত বহুত ৰিক্স হয় পানীত পৰিলে আৰু তাৰে ওপৰতে যামগৈ আৰু ডাইৰেক্ট ওপৰত। তো ইয়াতে আমি বাইকখিনি কিবা এটা দিব লাগিব ফিজ, তাৰপিছত আমি যাব লাগিব। তো এইফালে গৈ আছোঁ, দিয়ক অলপ চাওক। ৱাও জাষ্ট ৱাও, লোকেশ্যনটো চাওক না কিমান ধুনীয়া চাপৰি। এখন টঙি চাং আছে, এখন টঙি চাং এখন চাওক না, ইফালে সোঁফালে পাহাৰ নীলা। উপস্থিত হ'লোঁ সেই মাজুলীৰ এখন মনজাই, জুবিনদাৰ নামত বনাইছে মনজাই ৰিজৰ্টত আহি পালোহি এতিয়া। ইয়াতে আমাৰ লগৰবোৰে ফটোশ্বুট কৰি আছে, এইবোৰ মনজাই ওজন দেখিছে ফটোশ্বুট কৰি আছে, পূৰা ব্যস্ত মানে ফটোশ্বুটত একদম ক'বই নালাগে। সিহঁতক পূৰা কেমেৰা লৈ পেলাই উলিয়াই একদম পূৰা ইয়ে কৰি পেলাই প'ষ্ট পূৰা দিয়াত ব্যস্ত আৰু। এইফালে ফটোগ্ৰাফাৰে ফটো মাৰি আছে। আমাৰ ডেকা মানে সৰু ল'ৰা, ডেকা নহয় আৰু এনেই ডেকা বুলি মাতোঁ আমি, টাইটেলটো ডেকা হয় সেইকাৰণে। তো আমি গৈ পেলাই ভিতৰত দেখাম কেনেকুৱা পৰিৱেশটো, তো চাই থাক। এতিয়া আমি আহি মাজুলীৰ কমলাবাৰী ঘাটত পালোহি। আৰু কমলাবাৰী ঘাটটো অলপ ভিউটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, চাই থাকিব ভিডিঅ'টো। এফালে আমাৰ গোটেই মানে সিহঁতে য'ত গ'লেও ফটো উঠাতে ব্যস্ত, এজন ৰাজেন হয়। কিবা এটা কৈ দিয়া, তোমালোকৰ জেগা মাজুলী মানসৰ ভিডিঅ'টো চাবা, সকলোৱে চাবা। প্লেয়াৰ নেশ্যনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবলৈ নাপাহৰিব। ঘৰ মাজুলী। ইহঁত আহিছে চাবলৈ, সিহঁতক অলপ মানে অৰিজিনেলটো আমাৰ বিশ্বনাথতে হয়, বিশ্বনাথৰ হয়। আৰু অৰিজিনেল এতিয়া মোৰ অৰিজিনেল মাজুলী হয়, মোৰ ফ্ৰেণ্ড হয়, চাব আহিছে। এতিয়া আমাক দেখাই আছে, গোটেই ফুৰাই আছে। আনিছোঁ, চাই থাকক গাইছ। লাগে মানে ইয়াৰ পৰা গৈ পেলাই আৰু হেৰিত যাম, আউনীআটী সত্ৰ গৈ আছোঁ। এইটো ভিউটো অলপ দেখাই লওঁ আপোনালোকক, চাব। মানে এটা কথা মানিব লাগিব, তো কমলাবাৰী আৰু নিমাতী ঘাটৰ যিটো সংযোগ, সেইটো মানে ফেৰী সেৱা যিটো সেইটো বহুত ঘাটটো বহুত বঢ়িয়া, মানে বহুত ভাল আৰু বহুত অলপ দেখাই দিম। এক মনোমোহা, মানে সন্ধিয়া সময়ত আহিব আপোনালোকে, বহুত ধুনীয়া এটা পৰিৱেশ উপভোগ কৰিব পাৰিব। এইফালে ফেৰীবোৰ ৰখি আছে, এইফালে ছানছেট, সূৰ্য এইফালে ডুবি গৈ আছে, এইফালে পানী, মানে বহুত কি ক'ম, মানে ভাষা নাই আৰু বুজাবলৈ। এনেকুৱা বহুত ধুনীয়া এটা পৰিৱেশ, ইয়াতে সকলো আহি পেলাই চাব পাৰিব। ৰিণিকি ৰাঙলী বেলিটি জিলিকে মাজুলীতে। আমি এতিয়া উপস্থিত আছোঁ মাজুলী জেঙেৰামুখ ঘাটত। এটা বহুত ধুনীয়া প্লেচ হয়, এটা পিকনিক প্লেচ হয় এইটো। মানে বহুত ধুনীয়া আৰু আপোনালোকে সকলো যদি ইয়াতে কোনোবা মাজুলী আহে, এইটো জেগাত আহিব, বহুত ভাল হ'ব। মানে বহুত মানে কি ক'ম আৰু, মানে ভাষাৰে বুজাব নোৱাৰোঁ, মানে একদম মানে ইয়াত মাজুলী মানে বহুত ধুনীয়া আৰু মাজুলীখন আপোনালোকে আহিব, চাব। আপোনালোকে বস্তুটোৰ কাৰণে বহুত ভাল হয়, একদম মানে বহুত মানে কি ক'ম, মানে মোৰ ভাষা একদম মানে মই বুজাব নোৱাৰোঁ, একদম বহুত। আপোনালোকে চাই থাকিব, মই অলপ বেক কেমেৰাত মই ভিউটো দেখাবলৈ চেষ্টা কৰিম, কেনেকুৱা প্লেচ আছে এইবোৰ। চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। ৰিণিকি ৰাঙলী বেলিটি জিলিকে
মাজু এয়াই আছিলে আমাৰ মাজুলীৰ এটা সৰু ব্লগ বিশ্বনাথৰ পৰা মাজুলীলৈ যাত্ৰা যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব একদম কৰি দিব চেনেলটো থেংক ইউ